অহাকাইলৈ আমাৰ বড়ো জাতীয় পিতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু জয়ন্তী আছে আৰু এই মৃত্যু জয়ন্তী তিথিত দত্তমাস্থিত আমাৰ টুলুংগাপুৰী এই সমাধিস্থলীত আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী হ'ব। ইয়াৰ পিছত বডোফাৰ সমাধিস্থলীত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি আমি অৰ্পণ কৰিম আৰু তেখেতৰ যি স্বৰ্গীয় আত্মা সেই আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাম আৰু ইয়াত আৰু বিশেষ এটা অনুষ্ঠান হ'ব, এটা সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানে এইটো আয়োজন কৰিব আৰু এই কাৰ্যসূচীত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ খন্তেক ইয়াত উপস্থিত হ'ব আৰু ইয়াৰ কাৰণে সকলো ৰাইজক আৰু উপেন্দ্ৰ ব্ৰহ্মৰ যি সপোন আছিল যে বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰা আৰু এখন শান্তিৰ আৰু সুন্দৰ এই অসমৰ বুকুত বড়োসকলক আগুৱাই নিয়া, সেইটো যাতে আমি আৰু এখোজ আগুৱাই গৈ পেলাই যাতে বিটিআৰখন এটা শান্তি আৰু উন্নয়নৰ এটা বিটিআৰ আমি গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহাকাইলৈ সেই যি মৃত্যু জয়ন্তী সেই মৃত্যু জয়ন্তীক আমি সফলভাৱে আমি ৰূপায়ণ কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আগবঢ়াইছোঁ আৰু ইয়াত ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সংখ্যা প্ৰায় 5,000 ৰাইজ ইয়াত আৰু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।